Hey guys, welcome to my channel. কি খবৰ সকলোৰে? নিশ্চয় সকলো ভালে আছে। আজি হৈছে পবিত্ৰ জন্মাষ্টমী আৰু পোন প্ৰথমতে মই আপোনালোক সকলোকে মোৰ ফালৰ পৰা পবিত্ৰ জন্মাষ্টমীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। সকলো ভালে থাকক, কুশলে থাকক আৰু এই পবিত্ৰ দিনটোত ভগৱানে সকলোৰে কুশল সকলোৰে মানে মংগল কৰক। তাকে কামনা কৰিছো আৰু আমাৰ যিবোৰ সমস্যা হৈ আছে সেই সকলো সমস্যাৰ পৰা আমি সোনকালে যাতে পৰিত্ৰাণ পাওঁ তাকে আশা কৰো। এতিয়া মই বুটমগু তিয়ালো মানে গাপা ধুলো ধুই মেলি বুটমগু তিয়ালো আৰু এতিয়া বুটমগুখিনি কুমলিব গধূলিলৈ অকণমান সৰুকে নিয়ম এটা কৰিম ঘৰতে সদায় প্ৰত্যেকবাৰে কৰা হয় যদি একো বিশেষ অসুবিধা নহয় অকণমানকে ঘৰতে কৰো হৰা এখন দিও আৰু দুই এবিধ সৰু সৰু বস্তু বনাম বুলি ভাবিছো আপোনালোকক দেখুৱাই থাকিম আৰু যেহেতু আজি বিশেষ দিন হয় হেতু কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰো বুলো এই দিনটো আৰু মোৰ খুবেই ভাল লাগে জন্মাষ্টমীৰ দিনটো আৰু এতিয়াৰ পৰা মানে এনেকুৱা ফিলিং হয় ফেষ্টিভ সিজন মানে ফিলিংটো আহি যায় মোৰ এই জন্মাষ্টমীৰ সময়ৰ পৰা ইয়াৰ পিছত একেলেঠাৰিয়ে ধৰি লওক দুৰ্গা পূজা হয় লক্ষী পূজা কাতি বিহু তাৰ পিছত মানে ইটোৰ পিছত হিটো আহি যায় ন তাৰ পিছত দীপাৱলী হয় আৰু মোৰ সবতকে ফেভাৰিট মানে সিজনটো মানে ফেষ্টিভেলটো হৈছে দীপাৱলী এনেইতো সবেই ভাল লাগে কিন্তু মানে পোহৰৰ উৎসৱ হয় যেহেতু মোৰ সেই দিনকেইটা খুব বেছি ভাল লাগে আৰু এতিয়া আজি জন্মাষ্টমী বুলি অকণমানকে সৰু সৰু আয়োজন কৰিছো মানে এতিয়াৰ পৰা কৰিলেহে হ'বগৈ গধূলিলে আৰু দেখুৱাই যাম আপোনালোকক কি কৰো কি নকৰো চুলি এয়া গামোচা লগাই থৈছো চুলিত এফালে আমাৰ জিলমিল বহি আছে নদী হাই কৈ দিয়া মই কি কৈ থা জিলমিলে জিলমিলে খেলি আছে কৈ দিয়া আমাৰ জিলমিলে আজি অকণমান গাটো বেয়া ন জিল অকণমান গাটো বেয়া চুলি খুলি গৈছে তেতিয়াহ'লে এতিয়াৰ পৰা আমি ব্লগটো আৰম্ভ কৰি দিওঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো আৰু শেষলৈকে চাই জনাবলৈ নাপাহৰিব যে চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই অকণমান কেঁচা মিঠৈ বনাম বুলি ভাবিছো খাবলৈ ভাল লাগে ন কেঁচা মিঠৈ এনেকুৱা সময়ত এনেও নামঘৰবোৰত ভাদ মাহত কেঁচা মিঠৈ পোৱা যায় আৰু জন্মাষ্টমীটো বিশেষকৈ বনোৱা হয় মই আজি ঘৰতে কেইটামান বনাম বুলি ভাবিছো এইখিটা চাউল মই তিয়াই থৈছিলো 2 কাপ চাউল আছে ইয়াত কমকৈ বেছিকৈনো কিয় লাগে কমকৈ তিয়াই থৈছো আৰু এতিয়া মই এইটা পানীখিনি অলপ গল তথাপি অলপ আছে পানী সেইকাৰণে গামোচা এখন মেলি লৈছো গামোচাখনত চাউলকেইটা অলপকৈ মেলি দিম তেতিয়া জৰজৰীয়া হ'ব আৰু খুন্দিবলৈ ভাল হ'ব যেহেতু মই মিক্সিতহে খুন্দিম গ্ৰাইণ্ডাৰত খুন্দিম সেইকাৰণে নহলে পানী থাকিলে দিগদাৰি হ'ব এইখিনিতে হেৰি কৰি লওঁ ইয়াতে দি দিছো হৈ গ'ল এতিয়া এইখিনি জৰজৰীয়া হৈ লওক তাৰপিছত এইখিনি খুন্দি ল'ম আৰু গধূলিলৈ পকা মিঠৈ বনাম সৰি বা পকা মিঠৈ কৰিবা কেঁচা মিঠৈ বনাম আপোনালোকক দেখুৱাম এতিয়া মই পায়স অকমান বনাবলৈ লৈছো মোৰ চাউলখিনি খুন্দা হৈ গ'ল মিঠৈখিনি অকমান পাছত বান্ধিম এতিয়া মই পায়সকণ বনাই লওঁ তেনে অকমান চাউল লৈছো হৈ গৈছে এইফালে গাখীৰ
দি দিছোঁ এতিয়া তেজপাত পায়স মোৰ ৰেডি হৈ গ'ল এতিয়া মই ইয়াত অকণমান ঘিউ দি দিছোঁ লাষ্টত ঘিউ দি পেলাই নমাই থ'লে গোন্ধটো বৰ ধুনীয়া হয় মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ দেখিছে মেকআপ মানে কিনো আৰু বেলেগ মেকআপ নহয় লিপষ্টিক অকণমান লগালোঁ এতিয়া কামৰ মাজতেনো কেলৈ লগাইছোঁ মানে এতিয়া পটককৈ আকৌ নিউজ এটা দিলে পঢ়িবৰ কাৰণে সেইকাৰণে চব কাম বাদ দি নিউজটো পঢ়ি ল'বলগীয়া হ'ল সেইটো পঢ়ি মেলি পঠিয়াই ল'লোঁ এতিয়া মই কামত ধৰোঁ বাকীখিনি কাৰণ এতিয়া গধূলি হৈ গৈছে মানে হ'বই এতিয়া আন্ধাৰ হ'বই আৰু ধূপ চাকি জ্বলাব লাগিব বাকী বহুতখিনি কাম আছে কৰিবলৈ আৰু মই যে মিঠৈ বনাম বুলি কৈছিলোঁ যিখিনি চাউল খুন্দিছিলোঁ এইখিনি চাওক তেনেই অকণমান হ'ল মানে গোটেইখিনি খুন্দিবকে নোৱাৰিলোঁ আজি কি হ'ল কাৰেণ্টটো বহুত দেৰিৰ পৰা নাই প্ৰথমতে যিখিনি একণ খুন্দিলোঁ আৰু তাৰপিছত আহিলে তাৰপৰা ভল্টেজটো একেবাৰে ডাউন মানে খুন্দেই নাযায় চাউল তাৰপৰা সেইখিনি আৰু তেনেকেই থৈ দিলোঁ এতিয়া এইকণেই যিমানকেইটা হয় আৰু মিঠৈ বনাই ভগৱানৰ আগত দিব লাগিব নিয়মটো হ'ব আৰু এতিয়া মিঠৈখিনি মই বান্ধি লওঁ পটাপট চেনি দি লৈছোঁ প্ৰথমতে অলপ মিঠা হোৱাকৈ দিলে ভাল লাগে এতিয়া ইয়াত মই ঘিউ দি ল'ম ঘিউ দিলে গোন্ধটো ধুনীয়া হয় সেইকাৰণে আৰু এইখিনি অকণমান সানি লৈছোঁ আৰু ইয়াত গাখীৰ কিন্তু বেছি প্ৰয়োজন নহয় একেবাৰতে সৰহকৈ যদি গাখীৰ ঢালি দিয়া হয় তেতিয়াহ'লে বেয়া হৈ যাব সেইকাৰণে কমকৈ দিব লাগিব গাখীৰটো অকণমান দি পেলাই মই বান্ধি ল'ম হাজবেণ্ডে মই গম নোপোৱাকৈ ধূপ চাকি জ্বলাওঁতে ৰেকৰ্ড কৰি থ'লে সেইকাৰণে আপোনালোকৰ কাৰণে মই এড কৰি দিলোঁ ভিডিঅ'টো আৰু এইফালে দুইটা ককায়েক ভনীয়েকে নাচিবলৈ লাগি গৈছে গধূলি সময়ত নাম লগাই দিলে মানে মিউজিক চিষ্টেমত হৰিনামে লগাইছিলে কিন্তু দুইটাই বেয়া নাচিবলৈ লাগি গৈছে আৰু আজিকালি জিলমিলে যে নাচি আৰু গান চাই খুব ভাল পায় ছোৱালী মানুহ কাৰণে নে কি জানো তাই নাচিবলৈ খুব চখ কৰে দুদিনমানৰ পৰা আপোনালোক সকলোৱে জিলমিলক ইমান মৰম কৰে সেইটো কাৰণে আপোনালোকৰ কাৰণে তাই নাচি থকা ভিডিঅ'টো মই ইয়াত এড কৰি দিলোঁ
এতিয়া আমি প্ৰসাদ আৰু পায়স খাবলৈ উলিয়াই লৈছোঁ আৰু ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ কেনেকৈ কি বনালোঁ দেখুৱালোঁ অলপ এতিয়া খাবৰ সময়তনো কেলৈ নেদেখুৱাওঁ নহয় জানো আৰু সকলোলৈকে পুনৰবাৰ জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ এফালে ৰনে পায়স খাই আছে আৰু এফালে আমাৰ বাপেক আৰু জীয়েক পায়স খাইছোঁ কেতিয়া প্ৰত্যেকলে শুভ জন্মাষ্টমী সুন্দৰকৈ যাওক সময়বিলাক আমি পায়স খাইছোঁ ন আজিল পায়স খাইছোঁ বাই কোৱাটো আৰু আপোনালোকে কেনেকৈ প্ৰত্যেকৰে ঘৰত আয়োজন কৰিছে জন্মাষ্টমীৰ মোক কমেণ্ট কৰি জনাব এইফালে ইয়াত বনি আছে বন্ধাকবি চব্জি অকণমান বনাইছোঁ কাৰণ মানুহ কম আমাৰ আৰু বনাম বুট দাইল বইল কৰি থৈছোঁ এতিয়া মই এখন কেৰাহীত তেল লৈ লৈছোঁ আৰু ইয়াতে জিৰা কেইটামান দি দিছোঁ মই বুট দাইলখিনি অলৰেডি বইল কৰি থৈছিলোঁ আৰু ইয়াতে মই এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিম আৰু কাষতে মই আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট কৰি থৈ লৈছোঁ আধা টুকুৰা পিঁয়াজ আদা নহৰু মই পেষ্ট কৰি লৈছোঁ লগতে মই সেইখিনি সময়ত ৰেকৰ্ড কৰিবলৈ পাহৰি গ'লোঁ ইয়াতে দি দিছোঁ মই লগতে পিঁয়াজখিনি অকণ ভাজি পেলাই লগতে দালচেনি দুটুকুৰামান দি দিছোঁ আপোনালোকে ইলাচি দিব পাৰিব আৰু লগতে কেঁচা জলকীয়া দুটামান দি দিছোঁ ইলাচি দি পেলাই চাব টেষ্টটো বহুত ধুনীয়া হয় আৰু এতিয়া লগতে মই বিলাহী পেষ্ট কৰি থৈছিলোঁ সেই বিলাহী পেষ্ট অকণমানো দি দিছোঁ এতিয়া গোটেইখিনি ভালদৰে মই ভাজি ল'ম আপোনালোকে যেতিয়া আদা নহৰু পেষ্ট কৰে লগতে পিঁয়াজ আধা টুকুৰামানো দি দিবচোন খাবলৈ গ্ৰেভিটো খুব ধুনীয়া হয় আৰু এতিয়া মই ইয়াত সোৱাদৰ বেলেঞ্চৰ কাৰণে অকণমান চেনি দিছোঁ এক চিকুটমান চেনি দিলে সোৱাদটো ভাল হয় আৰু এতিয়া মছলাখিনি দি লৈছোঁ মছলাৰ ভিতৰত মই ৰেড মিৰ্চ পাউডাৰ দিছোঁ আৰু মিট মছলা দিম মই আচলতে জিৰা আৰু ধনিয়া পাউডাৰটো শেষ হ'ল সেইটো কাৰণে মই মিট মছলা দিছোঁ আৰু গৰম মছলা অকণমান দি দিছোঁ মিট মছলা দিলেও খাবলৈ সোৱাদটো ধুনীয়াই হয় এতিয়া এইখিনি ভালদৰে ভাজি ল'লোঁ পিঁয়াজ নহৰু আদাৰ কেঁচা গোন্ধটো গ'ল এতিয়া মই ইয়াত বইল কৰি থোৱা বুট দাইলখিনি দি দিছোঁ এতিয়া এইখিনি মই উতল আহিবলৈ দিম অলপ দেৰি কাৰণে এইখিনি আমাৰ বুট দাইল সিজি গ'ল উতল আহিলে পুৰা সিজি গ'ল আৰু এতিয়া মই ইয়াতে অকণমান ঘিউ এড কৰি দিম ঘিউ দিলে বুট দাইলৰ গোন্ধটো খুব ধুনীয়া হয় আৰু আমাৰ বুট দাইল ৰেডি হৈ গ'ল লুচি বনাই হৈ গ'ল আৰু এতিয়া উলিয়াই লৈছোঁ খাবৰ কাৰণে এইখিনি আপোনালোকক দেখুৱাই দিছোঁ এবাৰ বন্ধাকবি ভাজি আৰু বুট দালি লুচি আৰু লগতে আম আচাৰ খাবলৈ মন গৈছেনে বাৰু এতিয়া 10:30মান বাজিবৰ হ'ল খাই বৈ তাৰপিছতে আৰাম কৰিব লাগিব দিনটো মানে অকণমান ব্যস্ততাৰে পাৰ হ'ল আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ আপোনালোকে চাই পেলাই কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে ভিডিঅ'টো মোৰ জন্মাষ্টমী মই কেনেকৈ পাৰ কৰিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু খুব ভাল লাগিলে আজিৰ দিনটো তেতিয়াহ'লে ভিডিঅ'টো মই ইমানতে শেষ কৰি দিওঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ